বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ ফাৰ্ষ্ট ব্লগটোলৈ আপোনালোক সকলোকে আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আৰু ভালেই থাকক আৰু বৰ্তমান আমিও ভালে আছো আৰু মোৰ ঘৰ হৈছে অসম বঙাইগাঁও ডিস্ট্ৰিক্টৰ এখন ভিতৰুৱা গাঁৱৰ আৰু মই সোণোৱাল ছোৱালী হওঁ আৰু ৰাজবংশীৰ বুৱাৰী হওঁ আৰু আপোনালোককতো মই দেখুৱাইছোৱে মোৰ ঘৰখন আমি বহুত দুখীয়া পৰিয়ালৰ হয় আৰু মোৰ ফাৰ্ষ্ট ব্লগটো বনোৱা উদ্দেশ্য এয়াই যে মই আপোনালোকৰ সহায় বিচাৰো আপোনালোকৰ সাপোৰ্ট বিচাৰো আশা কৰো আপোনালোকে সকলোৱে মোক সাপোৰ্ট কৰি নিব আৰু আগুৱাই যাবৰ কাৰণে মোক সাহস দিব তো আপোনালোকৰ সাপোৰ্টৰ মোক বহুতেই প্ৰয়োজন তো আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰিলে শ্বেয়াৰ কৰি দিব আৰু মোক আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে মোক বহুত সাপোৰ্ট কৰিব আপোনালোকৰ সাপোৰ্টৰ অবিহনে মই আগুৱাই যাব নোৱাৰিম আপোনালোকেতো জানেই আৰু চাওক এইবিলাক আমাৰ ঘৰ এইবিলাক মোৰ বেটাৰ সেইবিলাক ৰেডি থৈ দিয়া আছে আৰু এইফালে মোৰ বেটা ঘুমাই আছিল মৰিখন এনেকৈ লগাই থোৱা আছে উঠাই থোৱা নাই আৰু এয়াই মোৰ দেখিছে মোৰ ঘৰখন বহুতেই আমি দুখীয়া পৰিয়ালৰ হওঁ প্লিজ বন্ধুসকল আপোনালোকে সকলোৱে মোক সাপোৰ্ট কৰিব মই যাতে আগুৱাই যাব পাৰোঁ প্লিজ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ থাকিল আৰু লগ পাম পুনৰ নতুন এটি ভিডিঅ'ত তেতিয়ালৈকে বাই বাই।